পুতৌ কৰি আছ তই মোক কোন হয় তই মোৰ কাৰণে কোনো নহয় हेलो हाई नमस्कार मैं ऋतुपर्ण शर्माई अपना सकलोक स्वागतम जानाइछु মোৰ ইউটিউব চেনেল RPS প্ৰেজেন্ট টিভিলৈ সো বন্ধুসকল আজি এই ভিডিঅ'টো লৈ আহিছো আবাহন থিয়েটাৰৰ এখন জনপ্ৰিয় নাট অৰ্থাৎ অসমৰ ইমূৰৰ পৰা সিমূৰৰ খলকনি সৃষ্টি কৰা এখন নাট যাৰ নাম মা কালী এই মা কালীত মৃদুল ভূঞা আৰু প্ৰস্তুতি পৰাশাই অভিনয় কৰা কিছু সংলাপ কিছু দৃশ্যাংশ আজি আপোনালোকৰ মাজত লৈ আহিছো আশা কৰোঁ নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব চিন্তা নকৰিবি বাই এখন এখন খেল হয় তাই খেলিছে মই ফিল্ডিং কৰিছো পুলিচে বুলে তহঁতক পাগলৰ দৰে খেদি ফুৰিছে যিটো পুলিচে আমাৰ কথা গম পাইছিল তাক ইতিমধ্যে চালা চেটেপ কৰি দিয়া এইবোৰ কিন্তু তহঁতে ভাল কাম কৰা নাই ভাইটি এনেকুৱা ভয় লগা কামবোৰ কৰি তহঁতে কিন্তু বৰ বেছি দিন জীয়াই থাকিব নোৱাৰ কেৱল আমি জীয়াই থকাৰ বাবে এইবিলাক কাম কৰা নাই ভাই কেৱল তাইক জীয়াই ৰখাৰ বাবে মই এইবিলাক কাম কৰা নাই বাকী সমাজৰ জীয়াৰী বোৱাৰীবিলাক যাতে শান্তিৰে শুব পাৰে উশাহ ল'ব পাৰে জীয়াই থাকিব পাৰে তাৰ গেৰাণ্টি কাৰ্ড হ'ব বিচাৰিছো তই কি হ'ব বিচাৰিছ তাইৰ লগত থাকি নাজানো তাইৰ লগত থাকি যে তোৰ নিজৰ বিপদ পাতি আনিছ সেই খবৰবোৰ আছে নে নাই একো খবৰেই নাই একো খবৰ নাই কিন্তু এটা কথা জানো তাই লাহে লাহে সেই আগৰ মেঘালীজনী হৈ আছে চাই আৰু তাৰপিছত কি হ'ব তই তাইক বিয়া কৰাবি বিয়া নাই 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 বেয়া নাম খুলিলে তাই ঘৃণা কৰে থু পেলাই তাই বেয়া পোৱা ঘৃণা কৰা কোনো কাম মই কেতিয়াও নকৰোঁ সেইটোও নকৰ তেনেহ'লে কি কৰিম বুলি ভাবিছ তহঁত দুটাই জীয়াই থাকিলে একেলগে জেললৈ যাম জেলৰ ভাত সাজ একেলগে বহি খাম মহিলা একেলগে চিতাত শুই দিম চাই হৈ যাম আজি তলে পলাই ফুৰিব লাগে একেলগে পলাই ফুৰিম তাই মোক লুকুৱাই ৰাখিব মই তাইক লুকুৱাই ৰাখিম আৰু ইমানখিনি বুজা পৰা থাকিলে বিয়া হোৱাৰ কি ডাল দৰকাৰ আছে বা সি মোৰ ভাই হয় তাৰ বাহিৰে মোৰ আৰু কোনো নাই নিজৰ প্ৰতিশোধৰ জুই কৰাত তাকো জ্বলাই চাই নকৰিবা মই বৰ নিথৰুৱা হৈ যাম বাইৰ কথাত নধৰিবি এজনী এনেই পেন পেনাই থাকে হ'লেও বাই ঠিক কথাই কৈছো বৰ্তমান মই এজনী ভয়ানক পাগলী পুলিচৰ পৰা টিভি কেমেৰালৈকে সকলোৱে মোক বিয়া পিৰি খেদি ফুৰিছে মোৰ লগত লাগি থাকিলে তোৰো বিপদ হ'ব পাৰে মহেন্দ্ৰ মই আজিয়ে ইয়াৰ পৰা ক'বলৈ যামগৈ যাবি কলৈ যাম আৰু ক'ৰবালৈ লাগিলে মোৰে গায়ে কাপোৰ লৈ ফুটপাথৰ পাগলবোৰৰ মাজত পৰি থাকিমগৈ মই আৰু এনেকৈ থাকি থাকি এদিন বুঢ়ী হৈ যাবি মনোৰঞ্জন চৌধুৰী ইলেকশ্যন খেলিব মন্ত্ৰী হ'ব ফুটপাথবিলাক খালী কৰিবলৈ হুকুম আহিব পুতকৰ ধুমধামেৰে বিয়া পাতি দিব আৰু সকলোৱে স্বস্তি নিশ্বাস পেলাই ক'ব যে পাগলী এজনী কবলৰ পৰা যে নিস্তাৰ পালে মই জীয়াই থকালৈকে সিহঁতে নিস্তাৰ নাপায় মহেন্দ্ৰ মই জীয়াই থকালৈকে মই তোকে দি নাযাওঁ তই নুবুজো কিয় মৃত্যুৱে মোক খেদি ফুৰিছে মৃত্যুতকৈ তীব্ৰ বেগেৰে তোক খেদি ফুৰিম য'ত মৃত্যু কোনো পাত্তা নাপাব তই কিয় ইমান মোক কেয়াৰ কৰি আছ হা কিয় মানে স্বয়ং দেউতাই মোক ত্যাগ কৰিছে তই কিয় নোৱাৰ মানে গোটেই সমাজখনে মোক ঘিণ কৰিছে তই কিয় নোৱাৰ ঘিণ কৰিব হা কোন হয় তই মোৰ কাৰণে কিয় ইমান দয়া কৰি আছ তই মোক কিয় ইমান পুতৌ কৰি আছ তই মোক কোন হয় তই মোৰ কাৰণে কোনো নহয় বুঢ়ীছে নহয় তবে একোৱেই নহয় একো নহয় কাৰণে মৰম কৰিছো দয়া কৰিছো পুতৌ কৰিছো এইবাবেই যে তই মোৰ একো নহয় যা যা আৰে চালা দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলে চাওঁ তই দেখাৰ আগতে চকু নমাই আনো কিয় জান কাৰণ তই মোৰ একোৱেই নহয় বিয়া হৈছিলি বিয়া হৈ গুচি গৈছিলি তোৰ বিয়া দিনা কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱাই চিঞৰি কান্দিবলৈ মন গৈছিল নাকান্দিলো এইবাবেই যে তই মোৰ একোৱেই বিয়া হৈ গুচি এৰি কষ্ট পালি তোৰ কষ্ট দেখি মৰম কৰিবলৈ মন গৈছিল বুকুৰ মাজত সোমাই আশ্ৰয় দিবলৈ মন গৈছিল নিদিলো এইবাবেই যে তই মোৰ একোৱেই ঠিকেই কৈছ মহেন্দ্ৰ আমি কোনো কাৰো একোৱেই নহয় আৰে কাৰোবাৰ কিবা হোৱা হ'লে মই আহি তহঁতৰ ডিঙি তেনেকৈ ওলমি থাকিব নালাগিলহেঁতেন
ওচৰত থানাখন থকাৰ পিছতো থানালৈ যাবলৈ এনেকৈ মই ভয়ত পেপুৱা লাগি থাকিব নালাগিলহেঁতেন। শহুৰ আৰু স্বামীৰ চিতাখন জ্বলাবলৈ এনেকৈ মই দিন ৰাত একাকাৰ কৰি থাকিব নালাগিলহেঁতেন। এটা কথা কৈছোঁ মহেন্দ্ৰ, আৰে মইতো মৰিমেই। মোৰ লগত লাগি থাকিলে তইতো মৰিব পাৰ। তোৰ ভয় নালাগেনে? একেবাৰে চিনেমাৰ হিৰোইনৰ দৰে প্ৰশ্ন কৰিছে, কথা কি? তই একেবাৰে চিনেমাৰ হিৰোৰ দৰে উত্তৰটো দিছে। চিনেমা চোৱাৰ অভ্যাস নাই জানো? বহুত দিন আগতে চোৱা এখন চিনেমাৰ এটা হিৰোইক এষাৰ কথা মোৰ এতিয়াও মনত আছে। কি জানো? কি? আৰে প্যাৰ কিয়া তো ডৰনা কিয়া।